নমস্কাৰ বন্ধুসকল, বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আছোঁ আজি এটা নতুন ভিডিঅ' যোনটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম নৰ্মেল হোৱাটছআপৰ দুটামান ফিউচাৰৰ বিষয়ে, যোন দুটা আপোনালোকে ট্ৰিক্স ইউজ কৰি আপোনালোকে কাৰোবাৰ ষ্টেটাছ চাইছে কিন্তু ষ্টেটাছ চিনটো দিব বিচৰা নাই, সেইটো ব্যৱহাৰ কৰিব পাৰিব। মানে আপোনালোকে ষ্টেটাছ চিন নিদিব পাৰিব আৰু মেছেজৰ চিন নিদিব পাৰিব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, কোনো এটা ট্ৰিক্স আপোনালোকক দেখাওঁ। মই মোৰ হোৱাটছআপটো অ'পেন কৰি লৈছোঁ। হোৱাটছআপটো অ'পেন কৰি দেখিছোঁ এইটো বিজনেছ হোৱাটছআপ, কিন্তু একোটাই নৰ্মেল হোৱাটছআপ, বিজনেছ হোৱাটছআপৰ সেই একেটাখিনিয়ে ফিউচাৰ ইয়াত থাকে। গতিকে আপোনালোকে প্ৰথমতে থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে আপুনি ছেটিংছৰ অপশ্যনত যাব। এইখিনি হয়তো আপোনালোকে জানে। তাৰপিছত এইটো হৈছে বিজনেছ হোৱাটছআপ, মানে বিজনেছ যোনখিনি আছে, যিখিনি নৰ্মেল হোৱাটছআপত নাই সেইটো ইগন'ৰ কৰক। আপোনালোকে একাউণ্টত যাওক। একাউণ্টত যোৱাৰ পিছত আপোনালোকে প্ৰাইভেচি, সেইটো প্ৰাইভেচিটো আপোনালোকে ইউজ কৰিছে, কাৰোবাৰ ষ্টেটাছ দেখাব বিচাৰিছে, ফটো দেখাব বিচাৰিছে, লাষ্ট চিন দেখাব বিচাৰিছে, সেইখিনিৰ কাৰণে আপোনালোকে প্ৰাইভেচিটো ইউজ কৰিছে। কিন্তু আপোনালোকক আজি মই তাৰ এইটো 1 2 3 5 নম্বৰত থকা যোনটো অপশ্যন, সেই অপশ্যনটোৰ বিষয়ে কৈছোঁ। সেই অপশ্যনটো ৰেড ৰিচিপ্ট, সেইটো আপোনালোকে এতিয়া অন হৈ যায়, সেইটো অফ কৰি থ'লে আপোনালোকৰ সেইখিনি ফিউচাৰ কাম দিব। যিখিনি আছিল মই আগতে কৈ আহিছোঁ যে আপোনালোকে কাৰোবাৰ ষ্টেটাছটো চাইছে কিন্তু চিন দিব বিচৰা নাই, সেই কামটো কৰিব যে চিন নিদিয়ে। আপুনি ষ্টেটাছ চাব কিন্তু তেওঁ তাত চিন নেদেখায়। তাৰোপৰি আপুনি তেওঁলোকে দিয়া মেছেজটো আপুনি যদি চাই বা ৰিপ্লাই দিয়ে কিন্তু ব্লুটিক তাত নপৰে। সেইটো ফিউচাৰ কি হ'ল আছিল জিবি হোৱাটছআপত, যোনটো থাৰ্ড পাৰ্টিয়ে কিন্তু চববিলাক মোবাইলত ইউজ কৰাটো পচিবল নহয়। সেইকাৰণে এই ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। জনাব বিচাৰিছোঁ আপোনালোকক এই হোৱাটছআপৰ কাম আৰু ফিউচাৰটোৰ বিষয়ে, যিটো ফিউচাৰ বহুত এমেজিং ন। যিটো জিবি হোৱাটছআপত বন্ধুসকলে কৰে যে মেছেজটো মই দিছোঁ, তেওঁ চিন কৰি থৈছে, কেতিয়া চিন দেখুওৱা নাই। গতিকে এনেকুৱা ধৰণৰ মানে প্ৰেংক কিছুমান কৰিবৰ কাৰণে আপোনালোকে এইটো ফিউচাৰ ইউজ কৰিব পাৰে। তাৰোপৰি ষ্টেটাছ চিন নেদেখাব পাৰে। এইটো ফিউচাৰ এতিয়া অন হৈ যায়, অফ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেইখিনি ফিউচাৰ কামত দিব। গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।